কৃষ্ণ আছামিজ ব্লগ আৰু কৃষ্ণ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মৰাণ, ঘৰলৈ গৈ আছোঁ। আৰু এই মাহটো আমাৰ ডিব্ৰুগড় মৰাণ কৰি থাকোঁতেই গৈছে। এটা বিশেষ কামত গৈ আছোঁ। কি কামত গৈ আছোঁ আপোনালোকক চাই দেখাম ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। কাজে দাদা হাই কৈ দিয়া। আমি গোটেই সোপা ঘৰত থকা ভাগে ওলাইছোঁ। মই অকণমান কাপোৰটো পিন্ধিছোঁ আৰু কাজু ঘৰত যেনেকৈ আছিলে তেনেকৈয়ে লৈ আহিছোঁ। এইফালে চাই দিয়া ড্ৰাইভাৰ দা। এতিয়া আমি ঠাকুৰধান পাই গ'লোহি। जरा की बना से सब आजा बात तो डांगर हल এনেকে আগতে সেই লৈ পিনে বেহাত দৌমাও নহয়। হাই, আমি মা ঘৰলৈ আহিলোঁ। তাত সোমালোঁ আমাৰ ঘৰত। তাত 4 ঘণ্টামান থাকিলোঁ, খাই বৈ আহি এতিয়া মাও আহিছে। মা গৈ সোমালে। আমি দুটা বস্তু উলিয়াইছোঁ আৰু বিশেষ কাম কৰিছিলোঁ যে পিছতকৈ জনাই আছোঁ। ভিডিঅ'টো চাই থাকক। ধুনীয়া লাগিছে সকলো এজনী মা এই আহি লাগিয়ে গ'লহি। মই ইউটিউবটো লৈ আহোঁ। আনিছো নহয়, মই খালী হাতে নাহোঁ। এইফালে গণেশ খাইদেউ, এইফালে লাঠু, এয়া মামী, এয়া লব চুতীয়া। এইটো নামটো নকওঁ। তাৰপিছত এইফালে নবৌ, এইফালে মামী, চবফালে দেখা যাওঁ ন। এইফালে বাও নবৌ কেলে বোলাইছে। আৰু এইফালে মামী। মই হৈ থাকোঁতে ব্লগটো ষ্টাৰ্ট কৰোঁ, আধা হৈ থাকিব নহয়। নবৌ লাজ কৰিছে। এইফালে মামী চাই দিয়ক আকৌ। টুনটুনে দেখিব এজনী টুনটুন মা হয় দেই, ৰান্ধনী সাজত। এয়া ভাত বনিছে, এয়া শাক কাটি আছে। এইফালে নবৌ হাজিৰা দি আনিছে। অথনিৰ পৰা বেচেৰীজনী 2টা বজাৰ পৰা লাগি আছে হাই, আজি আমি ঘৰলৈ আহিলোঁ। আৰু ঘৰলৈ মানে তাত ঘৰখন আগতে পায়। সেইখন ঘৰ যোনখন মোৰ শহুৰৰ ঘৰ, সেয়াত সোমাই পিনে আহিলোঁ। ইয়াত শাহুমা, মই আৰু হাজবেণ্ড কাজু আহিছোঁ। আৰু ইয়াত আজি ঘৰ লোৱা পাতিছে। ঘৰ লোৱাৰ যিখিনি নিয়ম সেইখিনি কৰিছে। আৰু আজি খুব ধুনীয়াকৈ নাম ল'ব আৰু আপোনালোকক সকলোখিনি দেখাম ভিতৰত কি হৈ আছে আৰু নাম কেনেকৈ লয়। ইমান ধুনীয়াকৈ নাম গায়, কিমান বছৰ শুনা নাই, আজি শুনিব পাম। আৰু ৰাতিকৈ দিছে ভাগৱত, সকলোখিনি আপোনালোকক দেখাম। সেইকাৰণে আজি আমি মৰাণলৈ আহিলোঁ আৰু আপোনালোকক সকলোখিনি দেখাই যাম। আৰু আমাৰ গাঁৱৰ পৰিৱেশটো চাওকচোন, গোটেইখন সেউজীয়া, চবফালে সেউজীয়া। সেইফালে সেউজীয়া। হাই, সেইফালে টিকলাকেইটা হাই কৈ আছে। হাই। আৰু সেয়াই আগতে সেউজীয়া মাজতে সৰুৰ পৰা ডাঙৰ হ'লোঁ, কিন্তু তেতিয়া অনুভৱ কৰা নাছিলোঁ। এতিয়া গছ এজোপা দেখি পাবলৈ নাইকিয়া জেগাত থাকোঁ যেতিয়া ঘৰলৈ আহিলে ইমান শান্তি লাগে। একদম গোটেই দেহাটো ৰিফাইন হৈ গৈছে, গোটেই লাগি যায়গৈ। কি খবৰ? এইফালে চাই দিওঁ।
এই ভিডিঅ' কৰিছোঁ এইটো নেপাল মামাই আমি সৰুৰ পৰা এনেকৈ কাপোৰ নিপিন্ধে ঠাণ্ডা দিনতো এনেকৈয়ে থাকে গৰম দিনতো এনেকৈয়ে থাকে তেওঁ আমাৰ এয়া বাপেক পুতেক ইভিনিং ৱাক কৰিছে হয়নে ইভিনিং ৱাক কৰিছা নেকি তুমি খেলিছে বাবা এজনী ফুকুলো বা এইটো দিওক এজনী চুংকুলো দিওক হাই কোৱা এইবোৰ জীয় ছোৱালীবোৰ বহি আছা এজনী নতুন জীয় ছোৱালী এজনী বিয়া খাবলৈ আহিছিলোঁ যে লাজ কৰিছে ইমান লাজ কৰিছে এয়া সকলো আহি পালেহি আৰু আহি পোৱাৰ পিছতে সকলোকে চাহৰ যোগান ধৰিছে আমাৰ সৌজনা সকলো লগতে বহি লৈছে শুই উঠিয়ে চকু মোহাৰি মোহাৰি বহি আছে আৰু এজনী মামী এজনী মোৰ নিজৰ মামী দেই এজনী মোৰ নিজৰ নবৌ এজনীও নিজৰ মামী এজনী মামী আৰু চিনি পাই আছো অথনি এয়া হৰিনাম আৰম্ভ কৰিব মায়ে সেৱাটো লৈ দিছে সেইকাৰণে শুনকচোন হৰিনামখিনি ইমান বেছি ভাল লাগে Ram Ram Dine nikai lui take hori guna nam hori hori guna horinaam loy naam lua saporibo jai mor bandhoy naam lua saporibo asora asora mor duai kumaya গোটেই হৰিনামখিনি শুনিব পৰা হ'লে আপোনালোকক ভাল লাগিলেহেঁতেন কিন্তু সম্ভৱ নহয় গোটেই হৰিনামখিনি শুনোৱা এয়া হৰিনাম গাই খাবলৈ আৰম্ভ কৰিছে কৃষ্ণ হ'ব অ হৰি ৰাম হ'ব
হৰি ৰাম হৰি খানা কেনেকুৱা দাইল দিয়ক এইফালে চাই দিয়ক বহনটো কেনেকুৱা হৈছে খাই বহুত ভাল লাগিছে খাই কেনেকুৱা হৈছে ভাল লাগিছে খাই কেনেকুৱা লাগিছে সুধিবলৈ খাই কেনেকুৱা হৈছে ভাল লাগিছে নালাগে হৈ যাব এয়া ভাত পানী খাই হৰিনামৰ পাৰ্টিটো গ'ল আৰু ৰাতিলৈ এয়া ভাগৱত গাইছে ভকতসকলে এয়া চাওকচোন শুনক অলপ মুৰণি জয় স্থলেৱ শ্যাম গুণ নিধি ইয়াকে মনোৰধ মুখ কৰিও কাহিধি সকলোখিনি কৰ্মৰ শেষ হ'ল বহুত ধুনীয়াকৈ আৰু স্মৃতি হিচাপে মই ৰাখি থৈ দিছোঁ কোনোবাই চালেও নাচালেও ময়ে পিছত চাব পাৰিম আমি সকলোৱে চাব পাৰিম আৰু ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু সকলোলৈ বহুত বেছি মৰম বাই বাই